পূজা চাবলৈ ওলাইছোঁ। মানুহজনে পূৰা হাঁহি গৈছে দেখিছে নহয় যে পূজা চাবলৈ ওলাইছোঁ যে টিংখাঙত পূজা চাবলৈ যাম আৰু পেহী ঘৰতো সোমাম। মানুহগৰাকী পেহী ঘৰত গুচি গ'লগৈ মানুহজনী বিয়া মানে সাংঘাতিক আৰু মানে লাজেই পাইছে আকৌ মানে আৰু দোকানত সোমাব লাগিব, কিবা কিবি কিনিব লাগিব যিহেতু বেছিদিন নাই। মই চাচনিৰ পৰা বিদায় ল'ব লাগিব। শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যাব লাগিব। তাতো ৰুম চুম বনাব লাগিব, কিবা কিবি ৰুমত বনাব লাগিব নহয়, ৰুম চুম ঠিক কৰিব লাগিব। তাতো মানে ঠিক বস্তু কিছুমান লাগিব, তাকে কিনিবলৈ গৈ আছোঁ। চাই যাব বন্ধুসকল ভিডিঅ'টো, তেতিয়া সকলোকে গম পাব মই আজি এই ভিডিঅ'ৰ জৰিয়তে কি কি আপোনালোকক দেখাম। এইয়া অলপ পাছত আমি পেহী ঘৰ পামগৈ। মানুহগৰাকী পেহী যেতিয়া মোৰ নিজৰ পেহী এয়া পামগৈ। এয়া দেখিছে পদূলিমুখ পাইছোঁহি। অলপ পাছতে আমি পেহী ঘৰলৈ সোমাই যাম। এয়া চাওক পেহী ঘৰ পদূলিমুখৰ যি পৰিৱেশ, সুন্দৰ পৰিৱেশ। এয়া সন্তু দাৰ দোকান, মানে দীপাংকৰ দাৰ দোকান, পেহীৰ ল'ৰা দোকান। এই দোকানখন কিমান ধুনীয়াকৈ বস্তুবোৰ সজাই ৰাখিছে। যদিও এখন গাঁৱতে এই দোকানখন অৱস্থিত আছে, কিন্তু ইমান ধুনীয়াকৈ সজাই ৰাখিছে যে একদম পৰিপাটিকৈ বস্তুবিলাক ৰখা হৈছে। বহুতো বস্তু বেগ আদি কৰি, কম্পিউটাৰ দোকান, জেৰক্স প্ৰিণ্টাৰ ৰখা হৈছে। এইবিলাক চাওক বহুত বস্তু ওলোমাই ৰখা হৈছে। এইবিলাক এয়া দেখিছে বহুত ধুনীয়াকৈ সজাই ৰখা হৈছে। পেহী ঘৰত বহু কেইবিঘা বাগানো আছে। এয়া চাওক বাগান আছে, চাহ বাগান। এই চাহ বাগানবিলাকে পাত বিক্ৰী কৰিও বহুত পোৱা যায়, বহুতো অৰ্থ উপাৰ্জন কৰে। আৰু এয়া চাওক দেখিছে কিমান বিশাল এখন বাগান, কিমান বিশাল বাগান। এই বাগানখনৰ মাজলৈ গ'লে সদায় এটা কথাই আমাৰ মনলৈ আহে যে একদম প্ৰকৃতিৰ অনন্য সুন্দৰতাৰ মাজত হেৰাই গ'লে সঁচাকৈ মানুহ আপোন পাহৰা হৈ যায়। আৰু এইবাৰ আমি ৰাজেক দাৰ দোকান পাইছোঁহি। ৰাজেক দাৰ দোকানত কিবা এটা কিনিব লাগিব। কেৰাহী, চচ বা হেতা, তাৰপিছত আৰু কিছুমান সৰু সুৰা বস্তু, বেগ বা আদি কৰি কিবা কিবি কিনিব লাগিব। যিহেতু মই শদিয়ালৈ যামগৈ। শদিয়ালৈ গ'লেগৈ বহুত বস্তু লাগিব, ৰুম কিছুমান তাত লাগিব, ৰুমত কিনিব লাগিব। এয়া চাওক বিভিন্ন বস্তু ৰাজেক দাৰ দোকানত ভৰি আছে। এই ৰাজেক দাৰ দোকানৰ পৰা আমি আগৰ পৰা বহুতখিনি বস্তু কিনিছোঁ। দামো বহুত কম। আপোনালোকে এই ৰাজেক দাৰ দোকানলৈ আহিব, যে টিংখাং তিনিআলিত অৱস্থিত। ৰাজেক দাৰ দোকানলৈ আহি আপোনালোকে বস্তু কিনিব। ইয়াত বহুত সুন্দৰ সুন্দৰ বস্তু আহে, বহুত হাই কোৱালিটিৰ বস্তু আহে, বহুত ভাল কোৱালিটিৰ বস্তু আহে। আহি ল'লে আপুনি কিনিলে গম পাব কিমান হেৰি। এতিয়া লাহেকৈ মোৰ শ্ৰীমতীয়ে দাম মাৰি আছে, কি ল'ব, কি নল'ব। এয়া মানুহজনে আহি যোগাৰ কৰি আছে, তেওঁলোকে কি ল'ব। এয়া বেগ, এখন কেৰাহী, বা কৰচলি, বা চচপেন, বা আৰু কিবা কিবি বহুতো সৰু সুৰা বস্তু কিনিব লাগিব। তাকে এতিয়া ৰাজেক দাৰ দোকানলৈ মই আগতে বহুবাৰ আহিছোঁ, মানে যে আগতে বহুবাৰ কিবা কিবি বস্তু কিনিছোঁ। সঁচাই বস্তুবিলাকৰ কোৱালিটি বহুত ভাল। আজিলৈকে মোৰ এবছৰ হ'ল, কিন্তু বস্তুবিলাক কোনো ফাটি যোৱা নাই বা একো এটা বেয়া হোৱা নাই। গতিকে বহুতো বস্তু ইয়াত নিবলৈ আহে। এখন মণিহাৰী দোকান টাইপৰ হয়। ইয়াত কাপোৰ দোকান, বিশেষকৈ বেছিকৈ কাপোৰ পোৱা যায়। আৰু তাত কিছুমান পিতলৰ বস্তু পোৱা যায়, বা অন্যান্য যিবিলাক মণিহাৰী বস্তু পোৱা যায়, এনেকুৱা ধৰণৰ সৰু ডাঙৰ সকলো বস্তুৱে পোৱা যায়। এইখন কেৰাহী কিনিলোঁ। আৰু এয়া চাওক আপোনালোকে এই ৰাজেক দাৰ দোকানৰ চাৰিওফালে চাওক কিমান ধুনীয়া এক পৰিপাটিকৈ সজাই ৰখা হৈছে। সকলো বস্তু এভেইলেবল আছে ইয়াত। আপোনালোক আহিব কেতিয়াবা, চাই পিনি লৈ যাব কি লাগে। এই ৰাজেক দাৰ দোকানত ধুনীয়া ধুনীয়া ফ্ৰক, ধুনীয়া ধুনীয়া এইবিলাক চেণ্ডেল, ধুনীয়া ধুনীয়া এইবিলাক কিবা কিবি বস্তু ইয়াত কিনিছে। সকলোৱে কিনে, এই বিক্ৰী কৰে। আৰু ৰাজেক দাৰ দোকানৰ যিটো এটা হেৰি বৈশিষ্ট্য, সেই বৈশিষ্ট্যটো হ'ল যে ইয়াত বস্তুবিলাক খুব সুন্দৰ হয়, খুব উন্নত মানদণ্ডৰ হয় বুলি কৈছোঁ, কাৰণ কিনি গম পাইছোঁ। আজিলৈ ইমানটা সামৰিছোঁ। ধন্যবাদ বন্ধুসকল।